অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ উমখিৰমিত সীমান্তবাসী ৰাইজৰ উত্তাল প্ৰতিবাদ আৰু বিশাল গণসমাৱেশ সুদীৰ্ঘ দিনৰে পৰা দাবী কৰি অহা দাবী পূৰণ নকৰাৰ বাবে ৰাজ্য চৰকাৰ কাৰ্বি পৰিষদৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সীমান্তবাসীৰ ৰাইজৰ দাবী পূৰ্ব নিৰ্ধাৰিত সীমাৰেখাত স্থায়ীভাৱে খুঁটা স্থাপন কৰা মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল তথা পশ্চিম কাৰ্বি আংলঙৰ খ্যাতকাছাৰাত অসম আৰক্ষীৰ বিঅপি স্থাপন কৰা মুক্ত নামৰ ঠাইত অসম আৰক্ষী বিবেক স্থাপন কৰা শেহতীয়াকৈ এই দাবীসমূহ পূৰণ নকৰাৰ প্ৰতিশ্ৰুতি কাৰ্বি পৰিষদীয় চৰকাৰে সীমান্তবাসীৰ ৰাইজক দিছিল যদিও আজি পৰ্যন্ত পূৰণ নহ'ল ৰাইজৰ এইসমূহ দাবী যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ এই তিনিওটা দাবী পূৰণ নকৰা পৰ্যন্ত ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে উল্লেখযোগ্য যে অসম মেঘালয়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি বিভিন্ন সময়ত অস্থিৰ কৰি আহিছে সীমান্তৱৰ্তী ৰাইজক ৰাইজৰ উদ্যোগত সেইটো ছাত্ৰসন্থাৰ উদ্যোগত নহয় আমি আজি আহিলোঁ উদ্যোগত কিছুমান বৰ্ডাৰ ইছ্যুজ আৰু বেছিক ডেভেলপমেণ্টেল ইছ্যুজ দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে সেই গতিকে আজি ৰাইজে গোটেই 4টা পলিং ষ্টেচনৰ মানুহ গোট খাই গভৰ্ণমেণ্টক এটা ইয়াৰ পৰা ষ্ট্ৰেইট এটা ৱাৰ্ণিং দিব বিচাৰিছে যে অহা দিনবোৰত যদি এনেকুৱা প্ৰতাৰণা কৰি থাকে এই 4খন পলিং ষ্টেচনৰ যিমানখিনি ভোটাৰ্ছ আছে তেখেতসকলে ভোট দিয়াৰ পৰা বিৰত থাকিব বুলি মেঘালয় চৰকাৰৰ লগতে মেঘালয়বাসীয়ে প্ৰতিটো মুহূৰ্ততে পূৰ্ব নিৰ্ধাৰিত সীমাৰেখা পাৰ হৈ পশ্চিম কাৰ্বি আংলঙৰ ভূমি দখল দি নিজৰ বুলি দাবী কৰি অসমবাসীৰ ৰাইজক অস্থিৰ কৰি আহিছে আৰু এই সকলোবোৰ বিষয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসী ৰাইজে অসম চৰকাৰ আৰু কাৰ্বি পৰিষদ চৰকাৰক অৱগত কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে সীমান্তবাসীৰ ৰাইজে আৰু শেহতীয়াকৈ সীমান্ত প্ৰহৰী ৰাইজে ক্ষুব্ধ হৈ সমাগত নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্তও হাতত ল'বলৈ বাধ্য হৈছে খেৰণীৰ পৰা ৰশ্মি তাৰাংপীৰ ৰিপৰ্ট নিউজ টুডে এনি দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বাবে তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং যিটো আমাৰ ল'ৰা ছোৱালীয়ে যাৰ যাৰ ইণ্টাৰেষ্ট আছে ইয়াত তেওঁলোকৰ সহায় কৰিবৰ বাবে DMLT, BMLT, DPT, BPT, ডায়ালিসিস টেকনিশিয়ান, OT টেকনিশিয়ান, ICU টেকনিশিয়ান, এমার্জেন্সি রেডিওলজি টেকনিশিয়ান, ফার্স্ট এড টেকনিশিয়ান, ANM, GNM, পোস্ট বেসিক BSc নার্সিং, BSc নার্সিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড সুন্দৰপুৰ গুৱাহাটী।